Welcome to your favorite channel ES Assam Paper. আজি তোমালোকৰ আগত আলোচনা কৰিম কম্পালসৰি ফৰ BA, BSc and BCom যেটো তোমালোকৰ কমন কোর্স আছে AEC এবিলিটি এনহান্সমেন্ট কোর্সৰ তোমালোকৰ যেটো এবিলিটি এনহান্সমেন্ট কোর্সৰ ইংলিশ কমিউনিকেশন আছে এর কিছুমান কোশ্চেন আনসার আলোচনা কৰিম তো মডেল কোশ্চেন আনসার তো সেকেন্ড সেমিস্টাৰৰ কোশ্চেন আনসার আলোচনা কৰিম তো এয়া আছিল তোমালোকৰ মডেল তো মডেলৰ তোমালোকৰ চেপ্টাৰ 1 1 আৰু 4 মাৰ্কৰ কিছুমান ইম্পৰ্টেন্ট কোশ্চেন আনসার আলোচনা কৰিম তো আহা ভিডিওটা আৰম্ভ কৰো তো তোমালোকৰ ইউনিট দিয়া আছে যে ইউনিট 1 আন্ডাৰষ্টেণ্ডিং কমিউনিকেশন তো ভেরি শর্ট টাইপ কোশ্চেন আনসার আলোচনা কৰিম তো আহা তোমালোকৰ আস্তানিছো যে তোমালোকৰ এক্সামৰ কাৰণে কোন এটা ইম্পৰ্টেন্ট হয় তো সেইবিলাক তোমালোকৰ আস্তানি দিছে তো সম্পূৰ্ণ কিনো তোমালোকে চাই লোৱা তো তোমালোকৰ কোশ্চেন 1 টো চাবা এক্সামৰ কাৰণে হোয়াট ইজ দা ওয়ার্ল্ড কমিউনিকেশন ডেরাইভড ফ্রম এটো চাবা আৰু কোশ্চেন নম্বৰ 2 হোয়াট ডাজ দা টিম কমিউনিকেশন রিফার টু এটো চাই লবা এক্সামৰ কাৰণে আৰু কোশ্চেন নম্বৰ 3 টো চাবা যে হোয়াট আর দা টু পার্টিজ উইদাউট হুইচ কমিউনিকেশন ইজ নট পসিবল এটো চাই লবা আৰু তাৰ পিছত আছে কোশ্চেন নম্বৰ 4 এটো চাই লবা তো তোমালোকৰ স্ক্রিনত দিয়া আছে তো স্ক্রিনত দেখা আছে তোমালোকৰ কোশ্চেন আৰু এনসার তো তোমালোকে স্ক্রিনশট মাৰি লোৱা নহলে বহিত লিখি লোৱা আৰু যিবিলাকৰ মডেল আছে তো তোমালোকে মিলাই লোৱা যে কোনগুলো তোমালোকৰ এক্সামৰ কাৰণে অতি ইম্পৰ্টেন্ট হয় তো কোশ্চেন নম্বৰ 9 টো চাবা যে কমিউনিকেশন ইজ এ দ্যাটস হোয়াই প্রসেস 1 বা 2 তো এনসারত দিয়া আছে যে 2 তো এটা চাই লবা এটো তোমালোকৰ এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হয় তো এটো চাই লবা আৰু আছে তোমালোকে দেখাই আছো তো আহা আৰু তাৰ পিছত চাবা তোমালোকৰ মডেল পেজ নম্বৰ 6 তো 6 দিয়া আছে কোশ্চেন নম্বৰ 11 তো তোমালোকে চাই লবা এটো তোমালোকৰ এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হয় তো তোমালোকে এনসার কিনে তোমালোকে স্ক্রিনশট মাৰি লোৱা এনসার কিনে তোমালোকক দেখাই আছো তো স্ক্রিনশট মাৰি লোৱা এনসারটো আৰু তাৰ পিছত চাবা যে কোশ্চেন নম্বৰ 13 এটো তোমালোকৰ এক্সামৰ কাৰণে অতি ইম্পৰ্টেন্ট হয় যে হোয়াট ইজ দা মেইন পারপাস অফ কমিউনিকেশন এটো তোমালোকৰ এক্সামৰ কাৰণে অতি ইম্পৰ্টেন্ট হয় এটো চাবা তো এনসারটো তোমালোকে চাই লোৱা আৰু কোশ্চেন নম্বৰ 15 তো এটো তোমালোকৰ চাই লোৱা তো কি দিয়া আছে তো সম্পূৰ্ণ ভিডিওটো চোৱা আৰু এনসারটো চাই লোৱা আৰু আছে তোমালোকৰ কোশ্চেন নম্বৰ 18 আৰু 19 এই দুটা কোশ্চেন তোমালোকৰ এক্সামৰ কাৰণে অতি দৰকাৰী হয় এটো তোমালোকে চাব পাৰা এটো চাই লোৱা আৰু তাৰ পিছত চাবা যে মডেল পেজ নম্বৰ 7 কোশ্চেন নম্বৰ 21 এটো তোমালোকে চাব পাৰা এই কোশ্চেনটো তোমালোকে চাই লোৱা আৰু যিবিলাকৰ মডেল আছে তো তোমালোকে মডেল মিলাই লোৱা তো কোনটা তোমালোকৰ এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হয় আৰু তাৰ পিছত চাবা যে কোশ্চেন নম্বৰ 25 26 আৰু কোশ্চেন নম্বৰ 28 তো এই তিনিটা তোমালোকে চাই ল'ব পাৰা এক্সাম যেহেতু সন্মুখত আহি আছে তো তোমালোকে ভালকৈ পঢ়িবা আৰু যিবিলাক মই কোশ্চেন বিলাক দি আছো তো অতি ইম্পৰ্টেন্ট হয় তো তোমালোকে বহিত লিখি ল'বা আৰু তাৰ পিছত চাব পাৰা যে মডেল পেজ নম্বৰ 8 ৰ কোশ্চেন নম্বৰ 31 এটো চাবা তো তোমালোকৰ যিবিলাক মই কোশ্চেন দি আছো তো এই কোশ্চেন বিলাক তোমালোকৰ 1 বা 2 মাৰ্ক হ'ব পাৰে তো তোমালোকৰ 1 বা 2 মাৰ্কৰ আহিব পাৰে এক্সামত তো তোমালোকে মনত ৰাখিবা কোশ্চেন বিলাক কিমান মাৰ্কৰ হয় আৰু তাৰ পিছত আছে যে এই পেজৰ পৰাই তোমালোকৰ আন এটা কোশ্চেন আছে কোশ্চেন নম্বৰ হল যে 36 আৰু আছে 37 এটোটা চাবা 36 আৰু 37 তো ইম্পৰ্টেন্ট হয় বিলাক কোশ্চেন তো তোমালোকে চাবা চাই লোৱা তো তাৰ পিছত আছে যে তোমালোকৰ মডেল পেজ নম্বৰ 9 ত দি আছে মডেল পেজ নম্বৰ 9 আৰু কোশ্চেন নম্বৰ 41 তো 41 কোশ্চেনটো তোমালোকে চাবা তো তোমালোকৰ এক্সামৰ কাৰণে অতি ইম্পৰ্টেন্ট হয় তো তোমালোকে চাব পাৰা আৰু কোশ্চেন নম্বৰ 43 তো 43 তো তোমালোকে চাবা এই কোশ্চেনটো হয় তো যেহেতু তোমালোকৰ এক্সাম আহি পালেই তো সন্মুখত এক্সাম আৰু তোমালোকৰ যিবিলাকৰ মডেল নাই তেনেহলে তোমালোকে বহিত লিখি ল'ব পাৰা নহলে মোবাইল লত স্ক্রিনশট মাৰি ল'ব পাৰা আৰু তাৰ পিছত আছে যে তোমালোকৰ কোশ্চেন নম্বৰ 44 give some example of
নন ভাৰ্বেল কমিউনিকেশ্যন তো এইটো তোমালোকে চাব পাৰা যে গিভ সাম এক্সাম্পল অফ নন ভাৰ্বেল কমিউনিকেশ্যন কুৱেশ্যন 44 এইটো চাবা আৰু কুৱেশ্যন নম্বৰ 45 এইটো তোমালোকে চাই ল'বা আৰু কুৱেশ্যন নম্বৰ 47 যে গিভ সাম এক্সাম্পল অফ ভিজুৱেল কমিউনিকেশ্যন এইটো চাবা তো ইয়াত কিমান কেইটা কুৱেশ্যন তোমালোকৰ আসতে নিছো অতি ইম্পৰ্টেণ্ট হয় তো এই কুৱেশ্যন কেইটা তোমালোকৰ এক্সামৰ কাৰণে অতি দৰকাৰী হয় আৰু এটা কুৱেশ্যন আছে যে মডেল পেজ নম্বৰ 10 ত দিয়া আছে তো এইটো চাবা হোৱাট ইজ ইফেক্টিভ কমিউনিকেশ্যন কুৱেশ্যনবিলাক তোমালোকৰ 1 বা 2 মাৰ্কৰ আহিব তো তোমালোকে ভালকৈ মুখস্থ কৰি থবা কুৱেশ্যনটো আৰু আছে তোমালোকৰ 1 বা 2 মাৰ্কৰ হেকৰ কুৱেশ্যন তো তোমালোকে চাই থকা তো কুৱেশ্যনটো তোমালোকক দেখাই আছো তোমালোকে চাই থকা আৰু এইটো চাবা যে মডেল পেজ নম্বৰ 11 ত দিয়া আছে কুৱেশ্যন নম্বৰ 57 হোৱাট ইজ ফেচ টু ফেচ কমিউনিকেশ্যন এইটো তোমালোকে এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয় হোৱাট ইজ ফেচ টু ফেচ কমিউনিকেশ্যন এই কুৱেশ্যনটো তোমালোকে চাবা মডেল পেজ নম্বৰ 11 ত দিয়া আছে তো তোমালোকৰ কিমান যিমান কেইটা কুৱেশ্যন দেখালো এইবিলাক কুৱেশ্যন তোমালোকৰ 2 বা 1 মাৰ্কৰ হয় আৰু ইয়াৰ নেক্সট তোমালোকে কুৱেশ্যন দেখাম যে 4 মাৰ্কৰ তো সম্পূৰ্ণ ভিডিঅ' চাই থকা আৰু 4 মাৰ্কৰ কুৱেশ্যন আছে তোমালোকৰ আগত লৈ আছো তো তোমালোকে চাই থকা তো তোমালোকৰ মডেল পেজ নম্বৰ 11 ত দিয়া আছে যে কুৱেশ্যন নম্বৰ 1 এই কুৱেশ্যনটো তোমালোকৰ 4 বা 3 আহিব পাৰে তো কুৱেশ্যনটো তোমালোকে চাবা যে হোৱাট ইজ কমিউনিকেশ্যন অতি ইম্পৰ্টেণ্ট হয় দেই কুৱেশ্যনটো তো তোমালোকৰ ইণ্টাৰনেল এছেছমেণ্ট বা তোমালোকৰ ফাইনেল এক্সামৰ কাৰণে অতি ইম্পৰ্টেণ্ট কুৱেশ্যনটো যে হোৱাট ইজ কমিউনিকেশ্যন কি তো এইটো কুৱেশ্যনটো অতি ইম্পৰ্টেণ্ট হয় তাৰপিছত চাবা যে কুৱেশ্যন নম্বৰ 2 টো চাবা যে হাউ মেনি টাইপছ অফ কমিউনিকেশ্যন মেথডছ আৰ দেয়াৰ তো এই কুৱেশ্যনটো তোমালোকৰ এক্সাম কাৰণে যে তোমালোকৰ চাইডে দিয়া আছে ভাৰ্বেল কমিউনিকেশ্যন নন ভাৰ্বেল ৰাইটিং এণ্ড ভিজুৱেল কমিউনিকেশ্যন তো চাইডে দিয়া আছে তো চাইডে তোমালোকে মুখস্থ কৰি থবা তো অতি ইম্পৰ্টেণ্ট হয় দুটা কুৱেশ্যন আৰু আছে এটা যে 3 নম্বৰ কুৱেশ্যনটো এই কুৱেশ্যনটো তোমালোকৰ এক্সামৰ কাৰণে অতি ইম্পৰ্টেণ্ট এই তিনিটা তোমালোকৰ মুখস্থ কৰি থবা কাৰণ এক্সাম আহি পালেই ন তো এই তিনিটা কুৱেশ্যন অতি ইম্পৰ্টেণ্ট হয় দেই তো পঢ়িবা এর আনসারটা তোমালোকে চাই লোৱা আৰু চাবা যে পেজ নম্বৰ 12 ত আছে যে 6 নম্বৰ কুৱেশ্যনটো এইটো চাব পাৰা এইটো চোৱা আনসারটো তোমালোকে চাই লোৱা বা স্ক্ৰিনশ্বট মাৰি লোৱা তোমালোকৰ স্ক্ৰিনত দিয়া আছে 6 কুৱেশ্যন নৰ আনসারটো তোমালোকে চাই লোৱা আৰু আছে তোমালোকৰ কুৱেশ্যন নম্বৰ 13 আৰু পেজ নম্বৰ হল মডেল পেজ নম্বৰ হল 13 তো কুৱেশ্যন নম্বৰ 13 টো হল যে হোৱাট ইজ দ্য নীড অফ কমিউনিকেশ্যন নেটৱৰ্ক তো ইয়াৰ আনসারটো কি দিয়া আছে তো আনসারটো সম্পূৰ্ণ চাই লোৱা আৰু তোমালোকৰ যিসকলৰ মডেল নাই তো তোমালোকৰ যদি সম্পূৰ্ণ মডেল কুৱেশ্যন আৰু আনসার লাগে তো এই ভিডিঅ' ডিছক্ৰিপশ্যনত তোমালোকৰ ইনষ্টাগ্ৰাম লিংক দিয়া আছে তো লিংকত যাই মোক এটা মেছেজ কৰিবা আৰু তোমালোকক ডকুমেণ্ট সহকাৰে কুৱেশ্যন আৰু আনসাৰ সম্পূৰ্ণ দিবলৈ চেষ্টা কৰিম তো তোমালোকৰ এই ভিডিঅ' ডিছক্ৰিপশ্যনত ইনষ্টাগ্ৰাম লিংক দিয়া আছে তো মোক এটা মেছেজ কৰিলে হ'ল তোমালোকক কুৱেশ্যন আৰু আনসাৰ সম্পূৰ্ণ দিম আৰু আছে তোমালোকৰ কুৱেশ্যন নম্বৰ 18 হোৱাট আৰ দ্য টাইপ অফ কমিউনিকেশ্যন এইটো চাবা যে তোমালোকৰ পেজ নম্বৰ 14 ত দিয়া আছে কুৱেশ্যন নম্বৰ 18 তো আনসার কি দিয়া আছে তো আনসারটো তোমালোকক দিয়া আছে তো আনসারটো চোৱা কুৱেশ্যন নম্বৰ 18 ৰ আনসারটো হল যে নন ভাৰ্বেল কমিউনিকেশ্যন ভাৰ্বেল কমিউনিকেশ্যন ৰাইটিং কমিউনিকেশ্যন এণ্ড ভিজুৱেল কমিউনিকেশ্যন তো আৰু আছে যে তোমালোকৰ কুৱেশ্যন নম্বৰ 19 যে হোৱাট ইজ দ্য নন ভাৰ্বেল কমিউনিকেশ্যন এই কুৱেশ্যনটো অতি ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যনটো তোমালোকৰ এক্সামত আহি থাকে তো তোমালোকৰ যোৱাবাৰ নহয় তাৰ আগৰবাৰ আহিছিল কুৱেশ্যনটো তো এইটো চাবা আৰু কুৱেশ্যন নম্বৰ 20 যে হোৱাট ইজ ভাৰ্বেল কমিউনিকেশ্যন এইটো চাবা আনসাৰত কি দিয়া আছে তো আনসাৰটো চোৱা স্ক্ৰিনত দিয়া আছে তো আনসাৰটো চাই লোৱা আৰু কুৱেশ্যন নম্বৰ 21 ৰ কুৱেশ্যনটো চোৱা কুৱেশ্যনৰ আনসাৰ কি দিয়া আছে আৰু তাৰপৰা আছে তোমালোকৰ হেকৰ কুৱেশ্যন যে 23 হোৱাট আৰ দ্য various types of verbal communication এইটো চোৱা আনসাৰ কি দিয়া আছে তো আজিৰ ভিডিঅ' এইখিনি আছিল তো সম্পূৰ্ণ ভিডিঅ' চাই থকাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ আৰু ভিডিঅ'